ভালে বন্ধুসকল কেনে আছে বিশ্বাস ৰাখিছোঁ আপুনি খুব ভালে আছে মই ধীৰাজ আপোনাৰ বন্ধু আহক আজি আমি দুই ভাইৰ প্ৰেৰণাদায়ক কাহিনীৰ বিষয়ে আলোচনা কৰোঁ যি কাহিনীয়ে আমাৰ দৰে হাজাৰ হাজাৰ লোকৰ জীৱনৰ প্ৰতি থকা দৃষ্টিভংগী সলনি কৰি আহিছে ইয়াৰে ভাইক আছিল এজন দুষ্ট মদাহী যি মানুহৰ সৈতে তৰ্ক বিতৰ্ক কাজিয়া কৰি ফুৰিছিল আৰু ঘৰত ঘৈণীয়েক আৰু ল'ৰা ছোৱালীক মাৰপিট কৰাৰ উপৰিও ওচৰ চুবুৰীয়াক অশান্তি কৰিছিল তেওঁ এটা সৰু জুপুৰিত দৰিদ্ৰ জীৱন কটাইছিল এইটো ককায়েক আছিল এজন সফল ব্যৱসায়ী তেওঁ গাড়ী বঙলা নকৰ চাকৰৰ সৈতে এক বিলাসী জীৱন উপভোগ কৰিছিল তেওঁৰ সমাজত বহুত সন্মান আছিল আৰু তেওঁৰ পৰিয়ালো বহুত সুখত আছিল মানুহে জানিব বিচাৰিছিল যে একে পিতৃ মাতৃ আৰু এটা পৰিৱেশত ডাঙৰ দীঘল হোৱাৰ পিছতো এই দুই ভাইৰ মাজত চৰিত্ৰৰ ইমান আকাশ পাতাল পাৰ্থক্য কেনেকৈ হ'ল এদিন ছাৰ্ভে কৰা এটা সংস্থা আহি প্ৰথমে সৰু বাইকক প্ৰশ্ন কৰিলে আপুনি এনে কাম কিয় কৰে আপুনি নিচা কৰে মদ খায় মানুহৰ সৈতে তৰ্ক বিতৰ্ক কাজিয়া আদি কৰে আৰু ঘৰত মাৰপিট কৰে ওচৰ চুবুৰীয়া অশান্তি হোৱাকৈ চিঞৰ বাখৰ আদি কৰে এই প্ৰেৰণা আপুনি ক'ৰ পৰা পায় ভাইকজনে উত্তৰ দিলে প্ৰেৰণা মোৰ দেউতাৰ পৰা পাওঁ সংস্থাটোৱে প্ৰশ্ন কৰিলে আপোনাৰ দেউতাৰ পৰা কেনেকৈ মোৰ দেউতা আছিল এজন মদাহী জুৱাৰী তেওঁ বটলৰ উপৰি বটল মদ একে উকাহতে কাই পেলাব পাৰিছিল আৰু জুৱা খেলত তেওঁ বাচ্চা আছিল টকা পানী দৰে পেলাব পাৰিছিল দেউতা মদ খাই ঘৰলৈ আহি মা মোক বহুত মাৰধৰ কৰিছিল তেওঁ আমাৰ এৰিয়াটোৰ দাদা আছিল তেওঁৰ আগত আমাৰ ওচৰ চুবুৰীৰ কোনো মানুহে মাত মাতিব নোৱাৰিছিল তেনেতে আপুনি মোৰ পৰা কি আশা কৰে মই মোৰ দেউতাৰ দৰে হ'লোঁ এৰিয়াৰ দাদা তাৰপিছত ছাৰ্ভে কৰা দলটোৱে ককায়েকজনৰ কাষলৈ গৈ তেওঁকো সেই একেই প্ৰশ্নই সুধিলে যে আপুনি ইমান সুখী ইমান ধনী ইমান সফল আপুনি সকলো কাম ইমান সঠিক ধৰণে কৰে আপুনি এই প্ৰেৰণা ক'ৰ পৰা পায় এতিয়া ভাবক তেওঁ কি উত্তৰ দিলে ককায়েকজনে উত্তৰ দিলে যে প্ৰেৰণা মই মোৰ দেউতাৰ পৰা পাওঁ যেতিয়া মই সৰু আছিলোঁ আৰু দেউতাক মদ খাই সকলো বেয়া কাম কৰা মাৰপিট কৰা আৰু ঘৰত অশান্তি সৃষ্টি কৰা দেখিছিলোঁ তেতিয়াই মই সিদ্ধান্ত লৈছিলোঁ যে মই ডাঙৰ হয় এনে কাম কেতিয়াও নকৰোঁ যাৰ দ্বাৰা পৰিয়াল আৰু সমাজৰ অশান্তি হয় মই ভাল মানুহ হ'ম দুয়ো ভাই শক্তি আৰু প্ৰেৰণা একে ঠাইৰ পৰাই পাইছিল কিন্তু এজনে পজিটিভ ধৰণে গ্ৰহণ কৰিলে আনজনে নেগেটিভ ধৰণে নেগেটিভ প্ৰেৰণাই আমাক সহজ ৰাস্তা আঁকোৱালি ল'বলৈ উৎসাহিত কৰে যি হেকত গৈ কঠিন হৈ পৰে সেয়ে আমি যিকোনো পৰিৱেশত থাকিলেও আমাৰ দৃষ্টিভংগী সদায় পজিটিভ কৰি ৰাখিব লাগে অন্যথা আমাৰ পতন নিশ্চিত তেন্তে বন্ধু কাহিনীটো কেনেকুৱা লাগিল মোৰ বহুত ভাল লাগিল আপোনাকো যদি ভাল লাগিল তেন্তে লাইক কৰক আৰু আপোনাৰ বন্ধুকো কেয়াৰ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি আমাৰ সৈতে এই মটিভেশ্যনৰ যাত্ৰাত সহযাত্ৰী হৈ সমাজ গঢ়ত যোগদান কৰিব খোজে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰক কাৰণ আমি এনেধৰণৰ ভিডিঅ' আপোনাৰ সৈতে শ্বেয়াৰ কৰি চাম তেন্তে সুখত থাকক আগবাঢ়ি থাকক জয় আই অসম